কদমী তই ঘৰত আছনে? এই ঘৰত নাই নেকি জানো পাই। ইমান দেৰিলৈকে মাত দিয়া নাই। মই এতিয়া কাৰ ওচৰলৈ যাম ভাবিয়ে পোৱা নাই। ইফালে ঘৰত বাপেক আহি পালেহি হুলস্থুল লগাই দিব। নাই, কদমী ঘৰত নাই যেতিয়া মই আৰু ৰৈ নাথাকোঁ। মোৰ দেৰিয়ে হৈ যাব। মই কৈছোঁ ককাকৰ ওচৰলৈকে যাওঁচোন। তেওঁকে আমাৰ ঘৰলৈ মাতি থৈ যাওঁগৈ। তেওঁ মানুহটোক বুজাব পাৰিব। যোৱাৰ আগতে আকৌ এবাৰ মাতি লগাই যাওঁচোন বাৰু। কদমী ঘৰত আছনে? নবৌ দেখোন আহক। কি হ'ল? আপুনি দেখোন বৰ ভয় খাই অহা যেন লাগিছে। ঘৰত কিবা হ'ল নেকি? কি ক'ম আৰু কদমী, মোৰ ল'ৰাই বৰ ডাঙৰ কাম কৰিলে নহয়। বাপেক আহি ঘৰ পালেহি, এতিয়া কি কৰিব ঠিক নাই। মই ভয়তে কি কৰিম কি নকৰিম ভাবি তোৰ ওচৰ পালোহি। কি কৰিলে ল'ৰাই? কথাটো কওকচোন। সি বৰ ডাঙৰ কাম কৰিলে। সি আমাৰ মান সন্মান সকলো নিয়ালে। সি আজি চহৰৰ পৰা ছোৱালী এজনী পলুৱাই আনি ঘৰ সোমালেহি নহয়। বাপেক আহি পালেহি, তাক দাই নেৰে। তাৰো কিন্তু বৰ সাহস দেখিলোঁ দেই। সি আজিলৈকে নিজে পইচাও উপাৰ্জন কৰিব পৰা নাই। এতিয়া সি ছোৱালীজনীক কেনেকৈ খুৱাব পিন্ধাব? ইমান সি দেউতাকলৈ কথা চিন্তা নকৰিলে। তাক দেউতাকে ইমান পঢ়া শুনা কৰিবলৈ সুবিধা দিলে। সি পঢ়া শুনা কৰিবতো নোৱাৰিলে, শেষত গৈ এইটোৱে কৰিলে। এতিয়া বলচোন আমাৰ ঘৰলৈকে যাওঁ। বাপেক আহি ঘৰ পালেহি চাগৈ। মই যে বাপেকক কি বুলি ক'ম ভাবিয়ে পোৱা নাই। মোৰ ভয়হে লাগিছে। ব'লক নবৌ, ময়ো আপোনাৰ লগতে যাওঁ। আপুনি ভয় কৰি নাথাকিবচোন। মই কথাবোৰ ককাইদেউক বুজাই ক'ম নহয়। ল'ৰাহে ভুল কৰিছে, আপুনি কি কৰিব? আপুনিতো ল'ৰাক লগাই দিয়া নাই। এতিয়া ব'লক দুয়োজনী যাওঁ। তই ক'ত গাঁও ঘূৰি ফুৰিছ? তোৰ যে ল'ৰাই ছোৱালী আনি ঘৰৰ ভিতৰত সোমাই থৈছে। তোৰ খবৰ আছেনে নাই? নে তই পুতেৰক লগাই দিলি? লোকৰ ছোৱালী এজনী আনি সি খুৱাব কি? সি কাম কৰি টকা উপাৰ্জন কৰি খুৱাব পাৰিবনে? ককাইদেউ, নবৌ গাত অলপো দুখ নাই। আপুনি এনেই নবৌক গাত দুখ দি নাথাকিব। নবৌৱে বহুত ভয় খাইছে। তই নাজান কদমী, মাকৰ গাত সম্পূৰ্ণ দুখ আছে। মাকজনী সকলোবোৰ কথা মোৰ পৰা লুকুৱাই ৰাখে। ল'ৰা ছোৱালীহালক বেয়া কৰি পেলালে। কেতিয়াবা মই সিহঁতক কিবা এটা বস্তু নিদিওঁ বুলি ক'লেও তাই মোৰ লগত কাজিয়া কৰে। মই দেখিব নোৱাৰোঁ বুলি কয়, হিংসা কৰোঁ বুলি কয়। এতিয়া কি হ'ল? তয়ে মোৰ সকলো শেষ কৰি দিলি। মইনো সি এনেকুৱা কৰিব বুলি কেনেকৈ জানো? সিটো এনেকুৱা ল'ৰা নাছিল। তাক কোনোবাৰ লগৰ ল'ৰাই উচতাই দিলে। সি নিজৰ মগজে এনেকুৱা কাম কৰা নাই। তোৰ সেইটো আগৰ পৰাই স্বভাৱ। নিজৰ ল'ৰাই বেয়া কাম কৰিব, লোকৰ গাত দুখ দিয়। বা যিয়েই নহওক, এই ছোৱালী এজনী আনি যে ঘৰৰ ভিতৰত সোমাই থৈছে, তেওঁ যদি দেউতাকে যদি পুলিচত দিয়ে তেতিয়া তই কি কৰিবি? ককাইদেউ, আপুনি এটা কাম কৰক। ল'ৰাই যেতিয়া ছোৱালী আনিলে, তাইকতো আপোনালোকে ঘূৰাই পঠিয়াব নোৱাৰে। আজি আপোনালোকে দুজনমান মানুহ মাতি আনি তাইক সেন্দুৰ দিয়ক। আৰু কাইলৈ মাক দেউতাকৰ ওচৰত ক্ষমা বিচাৰিবলৈ পঠিয়াই দিয়ক। এতিয়াতো সেইটোৱে কৰিব লাগিব। উপায়তো নাই। এতিয়া যে মানুহ মাতিবলৈ কেনেকৈ ওলাই যাওঁ, লাজেই লাগিছে। মানুহকনো কি বুলি ক'ম ভাবিয়ে পোৱা নাই। হ'ব দিয়ক ককাইদেউ, আপুনি ওলাই যাব নালাগে। মই আৰু নবৌৱে মানুহ কেইজনমান মাতি থৈ আহোঁগৈ। এইবোৰ ধৰি নাথাকিব ককাইদেউ। জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনেও নাজানে। তাৰ ভাগ্যতে এনেকৈ লিখা আছিল। তাইও ঘৰখনৰ এজনী ছোৱালী। তাইও এনেদৰে আহিবলৈকেহে আছিল। এতিয়া মুঠতে দুয়োটাই মিলি কেনেকৈ নিজৰ এখন সংসাৰ চলায় তাকেহে চিন্তা কৰিব লাগে। ছোৱালীজনীও সৰু, দেখি বেয়াই লাগিছে। তাইও বৰ চতুৰ ছোৱালী নহ'ব যেন লাগিছে। হ'ব আৰু দিয়ক, দুখ কৰি নাথাকিব। সি যে ছোৱালী লৈ ক'ৰবালৈ নগৈ ঘৰলৈকে আহিল। এতিয়া আপুনি বজাৰ কেইটামানকে কৰি আনকগৈ যাওক। ঘৰত চেনি চাহপাত কমকৈ আছে। গাঁৱৰ মানুহে খবৰ পোৱাৰ লগে লগে কাইলৈৰ পৰা নবাৰী চাবলৈ শাৰী পাতিব। আৰু কদমীয়ে ময়ে মানুহ দুজনমান মাতি থৈ আহোঁগৈ। হ'ব তেনেহ'লে, মানুহ মাতিবলৈ তহঁতিয়ে যা। মই বজাৰ কেইটামানকে কৰি থৈ আহোঁগৈ।